যেতিয়ালৈকে মছলাখিনি ভালদৰে ভজা কৰি নলয় তেতিয়ালৈকে কোনো তৰকাৰীৰে হওক কোনো মাংসৰে হওক টেষ্টটো নাহে যিমান ভজা কৰিব সিমান খাবলৈ সোৱাদ হয় আৰু সেনেকৈ কৰিয়ে মই ভালদৰে ভাজি ল'লোঁ আৰু এতিয়া এইখিনি বনাই আছোঁ লোকেল চিকেন ইয়াত অকল জলকীয়া গুড়িহে স্কিপ আছে বাকী গোটেইবোৰ অলপকৈ দিয়া আছে জালুক অলপ দিয়া আছে যিহেতু আমি আজি ওলাই যাম হাজবেণ্ড আৰু মই যাম চীনৰ ওচৰত চীন যিহেতু মাৰ ঘৰতে আছে ন তো তাইৰ কাৰণে লৈ গৈছোঁ বনোৱা সিজোৱা হৈ গ'ল আৰু এইফালে চুলিখিনি চাইছেনে মই আজিকালি ইমানেই ছেট কৰিব লাগে চুলিখিনি ৰেডি হৈ গ'লোঁ কিন্তু এই চুলিখিনি মোৰ ইমানেই জ্বলাইছে ইমান বেছি বেবী হেয়াৰ ওলাইছে আৰু আগত যে চুলিখিনি মোৰ চিপু হৈ আছিলে ন এতিয়া নহয় তো সেইটো কাৰণে অলপ মই ভালকৈ ক্লিপ মাৰিব লাগে এতিয়া কৰিলোঁ আপোনালোকে গম পালে আৰু এতিয়া 4টা বাজিছে ৰাতিৰ খানাটো আমি লৈ গৈছোঁ চীনৰ জাল ভাত আমি জাল ভাত বুলি কওঁ এতিয়া মানে ইমান জ্বলা দিয়া নাই জালুকৰ দি কুকুৰা বনাই লৈ গৈছোঁ আৰু লগত ভাত আৰু আছে মাছ শিঙি মাছ আমি সেনেকৈ কৰোঁ আপোনালোকে কেনেকৈ কৰে ক'ব ৰেডি হৈ গ'লোঁ আপোনাৰ এইটো সময়ত শুব লাগে কিন্তু সি শোৱা নাই তো ভাবিছোঁ নাই হোৱা যদি আৰু মাছ চাছ লৈ গ'লে মানে গধূলিখন বেয়া লাগে ন তো সেইটো কাৰণে আৰু আপোনালোক দেখাইছোঁ মোৰ নিউ বেকগ্ৰাউণ্ড কেনেকুৱা লাগিছে ক'ব এয়া এইখিনি মই এক্সট্ৰাকৈ কিনা এই ফ্লাৱাৰ পটখিনি এক্সট্ৰাকৈ কিনা প্লাছ এই যিটো আছে এইটো এক্সট্ৰাকৈ কিনা আৰু এইটো এক্সট্ৰাকৈ ইয়াৰ গোটেইখিনি মই লিংক বাৰু আপোনালোকক দি দিম তো এতিয়া মোনাটো এইটো লৈ লওঁ ইফালে হাজবেণ্ডো হৈ গ'ল ৰেডি আৰু আমাৰ গছৰ এইকেইটা ভোল লৈ গৈছোঁ বৰমাহঁতৰ কাৰণে মাছখিনি এয়া মেকুৰীয়ে হামলা কৰিব বুলি কিনে মাছখিনি ইয়াত থৈ দিছোঁ মাছখিনি কেঁচাকৈ লৈ গৈছোঁ বনোৱা নাই কাৰণ একেলগে গোটেইকেইটা খাবলৈও অসুবিধা হয় জিন্দা মাছ আছে তো মোনাটো সেনেকৈ লৈ লোৱা সেনেকৈ ভৰাই দিবা ভৰাই দিয়া প্ৰথমত ভোলকেইটা ভৰাই ল'ব লাগিছিলে নহ'লে পিটিকা হৈ যায় মাছখিনি মৰি যাব আইঅ ডেকা হৈছে ডেকা মানে কি আৰু বাপেক হ'ল বুঢ়া বুলি কোনে ক'লে তোমাক বুঢ়া ক'লে বাপেক হ'লে মানে আইডিয়া নাথাকে বাকী এতিয়া ঠিকে কৈছা এইফালে হৈ গ'লোঁ ৰেডি এতিয়া আমি যাওঁ মোবাইল লৈ লওঁ পাৰ্চ লৈ তোমাৰ মোবাইল লোৱা আকৌ এইফালে মই ৰেডি হৈ গ'লোঁ আৰু এইফালে চুলিখিনি আপোনালোকে দেখা পাইছে পূৰা সৰু চুলি ওলাই গৈছে আৰু এই চুলিখিনি একমাত্ৰ ওলোৱা কাৰণ হৈছে কি কোৱা তুমিতো গম পোৱাই সেইটো হৈছে এয়া মই আপোনালোকক দেখুৱাইছোঁ ইমান বেবী হেয়াৰ ওলাইছে আৰু এই চেম্পুটো শেষেই হ'ল আৰু এটা চেম্পু অৰ্ডাৰ দিব লাগিব এইটো হৈছে নেচাৰশ্বিয়ৰৰ জংক চেম্পু এই নেচাৰশ্বিয়ৰৰ জংক চেম্পুটো ইমান বেছি বেনিফিট আছে ন ইয়াতে চুলিখিনি যাৰ চিপু হয় কাৰোবাৰ চুলি যদি ডেণ্ড্ৰফ হৈছে বা সৰিছে গোটেইখিনিৰ বেনিফিট এই এটা চেম্পুতে পোৱা যায় চুলিখিনি নৰ্মেলকৈ যেনেকৈ ধুৱে সেনেকৈ এক্সট্ৰাকৈ ক'ব নালাগে চেম্পু অলপ লৈ আগত চুলিখিনি তিয়াই ল'ব তাৰপাছত এয়া চাওকচোন ইমান বেছি ফেনাই অলপ ল'লেই হৈ যায় যেতিয়াৰ পৰা এই চেম্পুটো ব্যৱহাৰ কৰিলোঁ তেতিয়াৰ পৰা মোৰ চুলি চিল্কি চাইন স্মুথ আৰু পূৰা হেল্ডি ফিল হয় আপোনালোকে দেখা পাইছে আৰু খুব সোনকালে গ্ৰ'থবোৰ বাঢ়িছে লগতে বেবী হেয়াৰো ঢেৰ ওলাইছে নেচাৰেল ইনগ্ৰিডিয়েণ্টৰ বনোৱা হয় তো সেইটো কাৰণে বহুত বেছি ভাল হয় ইয়াত অকল এটাই বেনিফিট নহয় ইয়াত বহুতকেইটা বেনিফিট দেখা যায় এই চেম্পুত ছালফেট লগতে পেৰাবিন নাই কোনো ধৰণৰ এক্সট্ৰা কেমিকেল দিয়া নাই আৰু এই চেম্পুটো ISO চাৰ্টিফাই হয় আৰু GMP চাৰ্টিফাই হয় যদি আপোনালোকক এই প্ৰডাক্টটো লাগে মই আপোনালোকক ডেছক্ৰিপশ্যন দি দিম লগতে টেগ কৰি দিম আৰু আপোনালোকে গোটেইখিনি ৱেবছাইটৰ পৰা পাই যাব আৰু এইফালে এতিয়া এইখিনিতো লৈ ল'লোঁ ধুনীয়াকৈ আৰু এইফালে সৰিয়হ আৰু শুকান জলকীয়াকেইটা দি দিওঁ बोला चलो हम लोग हो गए रेडी বেটা খেপেল যাব ক'লা নহ'লে আমাক দেখিলে চিঞৰিবহি বিসমিল্লাহ জেঠাই আহিছোঁ দেই হা আমাৰ হৈ গ'ল আমি যাওঁ দেই আৰু এতিয়া বেটীজনীৰ ওচৰত যাম আৰু বেটীক চাম পূৰা এক্সাইটেড হৈ আছোঁ কাৰণ অলপ দিন হ'ল ন বেটীক ঘৰত থৈ আহিলোঁ বেটীক লৈছে দেই পূৰা বেটী কমেণ্টবোৰ পঢ়িছা নাই মাক বিজি মাক পুৰা বিজি এতিয়া সময় নাইকিয়া হৈ গ'ল এতিয়া ৰাতি টোপনি আৰাম হৈ গ'ল কয় ন আপোনালোক আনে আকৌ আপোনালোক আনা কৈতে ক'ব নালাগে এইফালে আমি আহি পালোঁ এইফালে হেৰি এইটো কি কয়
বোলে লৈছে আৰু আমাৰ এক্সপেৰিয়েন্স আছে আৰু তাকো মানে নতুন নতুন মানে এনেকা নহয় নে বহুত পুৰণা হৈ গ'ল 15 মাহ আৰু বেটা এতিয়া খোজকাঢ়নো কেইদিন 1 বছৰৰ পৰা খোজকাঢ়িছেহে নহয় ইমান মানে একচুৱেলি কি যেতিয়া অকণমান সিহঁতি ডিঙিবিলাক পোন হয় তেতিয়া আমি চিধাকৈ লওঁ ন চিন্তা হৈ দিওঁ কোনে নাহিলে মিলিলে মানে গৰু চৰু পোহে ন বোলে আহিলোঁ চাহ খোৱা খাই লওঁ আমি চাহ যাব লাগে চাহটো কি গৰু গাখীৰ দিব নাই চাই মোৰ মতে গৰু গাখীৰ গৰু গাখীৰ খোৱা নাই বহুত দিনত খাইছোঁ খাওঁ কিন্তু বহুত দিনত খাম মানে এক্সিপ মাৰিছচোন কেনেকুৱা লাগিছে চিন আমি খাই লৈছোঁ দেই তাই কি শুইছে নেকি খুৱাইছে খুৱাইছে আকৌ আমি ঘৰ আহিলোঁ আৰু আজি হয় নেক্সট ডে এইফালে আপোনালোক খুৱাইছোঁ মৰ্ণিং আৰু বেটিক কালি লগ পালোঁ ন কালি লগ পালোঁ বহুতখিনি কথা চথা পাতিলোঁ তাইক মই ল'লোঁ তাৰপিছত সেইটো কাৰণে হেৰি আগৰ কথাটো বেলেগ আৰু আপোনালোক যিহেতু থৈ মেলি গৈছোঁ ঘৰত সোনকালে আহিবও লাগিব আৰু গোট হৈ গৈছে তো সেইটো কাৰণে আমি মানে সেইকেইটাতে মানে বেটিক লোৱাতে ব্যস্ত হৈ গ'লোঁ আৰু সোনকালে চাহ তাহ খালোঁ আৰু আমি ঘৰ আহি গ'লোঁ বহুত দিনৰ পিছত বেটিক লগ পালোঁ ভালো লাগিছে যি কি নহওক ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভাল লাগিছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব যিসকল নতুন চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি একেবাৰে নাপাহৰিব আৰু আপোনালোকক যদি এই শ্বেম্পুটো লাগে আপোনালোকক মই টেগ কৰি দিম লগতে ডিছক্ৰিপশ্যনত দি দিম তাৰপৰা ল'ব পাৰে লগতে মই কমেণ্টতো পিন কৰি দিম তাৰপৰা আপোনালোকে ইজিলি বাই কৰিব পাৰে শ্বেম্পুটো কিন্তু বহুত ভাল মই ৰিজাল্ট পাইছোঁ আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু কেনেকুৱা পালে জনাব আৰু যিকোনো বস্তু এবাৰ ইউজ কৰিলে বা নতুন নতুন ইউজ কৰিলে ৰিজাল্ট পোৱা নাযায় অলপ ধৈৰ্য ৰাখি যিকোনো কাম কৰিব নিশ্চয় ফল ভাল পাব আৰু মোৰ যে শ্বুট কৰিছে সেইটো আপোনালোকৰ শ্বুট কৰিব সেনেকৈ কোনো কথা নহয় টেষ্ট কৰি চাই ল'ব যদি শ্বুট কৰিছে আপোনালোকে নিশ্চয় এপ্লাই কৰিব পাৰে তো আজিলৈ বাই